ডিফুস্থিত আৱৰ্ত ভৱনত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকৰে জৰুৰী বৈঠক তিনিচুকীয়াত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সন্দৰ্ভত আলোচনাৰ বৈঠক সদৌ অসম জিলা কৰ্মচাৰী প্ৰশাসনৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত চলি আছে পেন ডাউন তথা সৰ্বাত্মক কৰ্মৰত অসহযোগ অহাকালিলৈ অব্যাহত থাকিব এই কাৰ্যসূচী হাওড়াঘাটত ঢলাৰ নিসংগ গণহত্যাৰ প্ৰতিবাদ প্ৰতিখন দোকান পোহৰৰ ৰাজহুৱা স্থানৰ সহস্ৰাধিক বন্তি জ্বলাই মৃতকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰাশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলঙৰ ডিফুস্থিত আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকৰে শুক্ৰবাৰে অনুষ্ঠিত এক জৰুৰী বৈঠক জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ডিফুৰ জ্যেষ্ঠ নাগৰিক তথা সামাজিক সংগঠনৰ এই জৰুৰী বৈঠক উল্লেখযোগ্য যে আলফাৰ নাম লৈ 5 গৰাকী বেংগলী সম্প্ৰদায়ৰ ব্যক্তি হত্যা কৰা ঘটনাৰ বিৰূপ প্ৰতিক্ৰিয়া হিচাপে সমগ্ৰ অসম যাতে উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনে গ্ৰহণ কৰে এই তৎপৰতা চহৰৰ জ্যেষ্ঠ নাগৰিক তথা সামাজিক সংগঠনেৰে এই সন্দৰ্ভত আলোচনা বিলোচনা কৰি এটা সিদ্ধান্তত উপনীত হয় যে সমগ্ৰ জিলাখনৰ শান্তি বাতাবৰণ অটুট ৰখাৰ স্বাৰ্থত সকলোৱে সজাগ হৈ থকাৰ লগতে এইলৈ কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বা সংঘটিত হোৱা প্ৰত্যক্ষ কৰিলে লগে লগে জিলা আৰক্ষী প্ৰশাসনক জনাবলৈ অনুৰোধ কৰে জিলা আৰক্ষী অধীক্ষক জিভি শিৱ প্ৰসাদে লগতে উপায়ুক্ত মৃদুল কুমাৰ মহন্তই কয় যে এই ঘটনাক লৈ ছ'চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰা বুলি অভিযোগ পোৱাৰ লগে লগে জিলা প্ৰশাসনে তৎকাল বিৰূপ মন্তব্য দিয়া বা প্ৰচাৰ কৰা জনক কঠোৰতম শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব প্ৰয়োজন সাপেক্ষে এনে ব্যক্তি 10 বছৰ কাৰাবাস খাটিবলগীয়া হ'ব লগতে জিলাখনত এইলৈ অচিৰে শান্তি কমিটি গঠন কৰা হ'ব যোৱাকালি সদিয়াত যিটো ঘটনা হ'ল সেই ঘটনা যাতে আমাৰ ইয়াত নঘটে বা আমাৰ মানুহখিনি যাতে সচেতন হৈ থাকে লগতে আমাৰ মানুহৰ মাজত ভুল বুজাবুজি হ'ব নালাগে সেইখিনিৰ ওপৰত আমাৰ মিটিং কৰিছোঁ আৰু আমি হেৰিও কৰিছোঁ এখন পিছ কমিটি এখন পাতিছোঁ নাগৰিক সভাৰ মাজতে এৱাৰনেছ এখন কমিটিখন আমি গঠন কৰিছোঁ যাতে আমাৰ সকলোখিনি শান্তিৰে সুস্থিৰে থাকিব পাৰে সেইখিনিয়ে কথা আছে নহয় আমি আচলতে ইতিমধ্যে সকলোবোৰ থানালৈ আৰু ICলে আমি খবৰ দিছোঁ নিৰ্দেশ দিছোঁ যে তেওঁলোকে মিটিং পাতিব লাগিব আৰু VDP গাঁওবুঢ়া তেওঁলোকৰ লগত আৰু ছাত্ৰ সংগঠন ৰাজনীতি ব্যক্তি পলিটিকেল পাৰ্টি তাৰমানে মহিলা সংগঠন এনেকৈ ছাত্ৰ সংগঠন তেওঁলোকৰ লগত আমি যোগাযোগ কৰি সেইখিনি নিজৰ নিজৰ এৰিয়াত তেওঁলোকে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ ৰাইজৰ লগত সহযোগিতা বা ৰাইজেও ধৰক কিবা অসুবিধা পাইছে কিবা কথা আছে আমাক তথালিকে জনাব পাৰিব লাগে সেইকাৰণে আজি এইখিনি কথা পতা ৰাজ্য জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ অব্যাহত পেন ডাউন তথা কাৰ্যালয় চৰকাৰী কাম কাজত সৰ্বাত্মক অসহযোগ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত যোৱা 1 নৱেম্বৰৰ পৰা চলি আছে কৰ্মৰত অসহযোগ কাৰ্যসূচী আজি তৃতীয় দিন অসহযোগ কাৰ্যসূচী চলিব 3 নৱেম্বৰলৈ কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়টো বাহিৰে ভিতৰে দেখা গৈছে প্ৰায় জনশূন্য তথা নিমামহ পৰিৱেশ ডিফুস্থিত উপায়ুক্ত কাৰ্যালয় বিৰাট চৌহদখন এয়া প্ৰায় জনশূন্য পৰিৱেশ জিলা প্ৰশাসনৰ অতি গুৰুত্বপূৰ্ণ বিভাগ উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে পালন কৰা পেন ডাউন তথা সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ অব্যাহত থকাৰ বাবে আনদিনা জিলা বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন উদ্দেশ্যত অহা হাজাৰ হাজাৰ মানুহেৰে উমাল হৈ থকা চৌহদখনৰ এইদৰে নীৰৱ নিতাল পৰিৱেশ সদৌ অসম কৰ্মচাৰী সন্থাৰ বিভিন্ন দাবীসমূহ পূৰণৰ সন্দৰ্ভত বিভাগীয় কাম কাজ সম্পূৰ্ণ কৰাৰ বাবে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অনুৰোধ মৰ্মে চলিত মাহৰ 10 নৱেম্বৰলৈ সময়সীমা দিয়া হৈছে সন্থাই যদিহে 10 নৱেম্বৰৰ ভিতৰত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দাবী পূৰণ নকৰিলে অহা 12 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈ পুনৰ দ্বিতীয় পৰ্যায়ৰ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰিব বুলি সন্থাৰ সভাপতি হৰিচন্দ্ৰ বৰুৱা আৰু সাধাৰণ সম্পাদক বিক্ৰমজিৎ চক্ৰৱৰ্তীয়ে বিবৃতি যোগে জানিব দিছে মংগল ইংহি ৰিপৰ্ট কাট নিউজ
তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া অচিনাক্ত উগ্ৰপন্থীয়ে 5জনকৈ নিৰীহ হিন্দু বঙালী লোকক অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা কাণ্ডক একমুখে ধিক্কাৰ দিছে আছু হাওৰাঘাট আঞ্চলিক সমিতি আৰু সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ হাওৰাঘাট আঞ্চলিকৰ লগতে একাধিক সমসংগঠন তথা ব্যক্তিয়ে এনে জঘন্য কাণ্ডৰ প্ৰতিবাদত শুক্ৰবাৰে সন্ধিয়া হাওৰাঘাটৰ প্ৰতিখন দোকান পোহৰৰ লগতে ৰাজহুৱা স্থানত সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। ইপিনে হাওৰাঘাটৰ উত্তৰ বৰবিল বজাৰস্থিত ৰাধাকৃষ্ণ মন্দিৰতো স্থানীয় লোকসকলে একেলগে হৈ উগ্ৰপন্থী গুলীত প্ৰাণ আহুতি দিয়া নিৰীহ লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি সমবেত প্ৰাৰ্থনা কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি ধলাৰ এই বৰ্বৰ গণহত্যাৰ তীব্ৰ প্ৰতিবাদ কৰে। আজি আমাৰ হাওৰাঘাটৰ ডেইলি মাৰ্কেট মাজমজিয়াত আমি যি যোৱাকালি নিৰহ লোকক হত্যাকাণ্ড ঘটি গ'ল, আমি এই হাওৰাঘাটবাসী ৰাইজৰ হৈ তীব্ৰ গৰিহণা দিছোঁ আৰু তীব্ৰ এইটো ঘটনাৰ নিন্দা কৰিছোঁ। আমি আজি যি ঘটনা অসমত ঘটিত হৈ আছে অনবৰত, এই যিয়ে জাতিৰ নহওক, যিয়ে ধৰ্মৰ নহওক, যিয়ে ভাষাৰ নহওক, মানুহ সকলোকে মানৱতাভাৱে চলিব লাগে। আজি যিসকল নিৰহ লোকৰ কালি প্ৰাণ গ'ল এই দুষ্কৃতিকাৰী গুলীত, তেখেতসকলৰ আত্মাৰ চিৰসদ্গতি কামনাৰে আমি আজি হাওৰাঘাটৰ ডেইলি মাৰ্কেটৰ ব্যৱসায়ীসকলে মিলি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ সদ্গতি আমি কামনা কৰিলোঁ। আৰু যাতে লগতে আমি অসম চৰকাৰক অৱগত কৰিব খুজিছোঁ যে আমাৰ এই নিৰহ লোকসকলক যি অত্যাচাৰ আৰু অমানৱিকভাৱে হত্যা কৰা হৈছে, চৰকাৰে এটা উচিত ব্যৱস্থা ল'ব লাগে। অতি শীঘ্ৰেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আমি দাবী জনাইছোঁ। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে বিজেপি চৰকাৰৰ সকলো মন্ত্ৰীসকলক আৰু যিসকল ৰাজনৈতিক নেতা বা দল সংগঠনে উচিতনিমূলক মন্তব্যৰ কাৰণে আজি যিটো ঘটনা যোৱাকালি সংঘটিত হৈ গ'ল তাৰ যাতে পুনৰাবৃত্তি হ'ব নোৱাৰে, সেইবাবে আমি ৰাইজৰ হৈ চৰকাৰক আমি আহ্বান জনাইছোঁ সেইসকলক যাতে সংযত কৰি ৰাখে। আজি সেইসকলৰ উচিতনিমূলক বক্তব্যৰ কাৰণে আজি এই সংঘটনা ঘটি গ'ল। গতিকে আমি নিৰহ লোকৰ কোনো ৰাজনীতিৰ লগত জড়িত নহয়, আমি খাতি খোৱা মানুহ, সাধাৰণ মানুহ, আমি কোনো ৰাজনীতিকে জড়িত নহয়, আমি কোনো সংগঠনত জড়িত নহয়। আমাক এই ঘৃণনীয় ৰাজনীতিৰ পৰা মুক্ত কৰক, আমাক শান্তিকে থাকিব দিয়ে। আমি সকলো অসমৰ সকলো ভাষাভাষী ধৰ্মীয় মানুহ একেলগে থাকিব, শান্তিকে থাকিব বিচাৰোঁ। সোণৰ অসম গঢ়িবলৈ আমি বদ্ধ পৰিপূৰক। গতিকে এই শান্তিৰ অসমত অশান্তি বিৰাজ কৰা যিসকল কৰিব বিচাৰিছে তেখেতসকলক চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমাৰ এই আজিৰ জনগণে দাবী জনাইছে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। ৰাজ্যৰ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নত তথা পৰীক্ষণ কৰিবলৈ অনুষ্ঠিত হৈছে গুণোৎসৱ। তাৰ বাবে বিদ্যালয়সমূহত গুণোৎসৱৰ বাবে ব্যস্ততাৰ অন্ত নাই শিক্ষকসকলৰ। হয়, সম্প্ৰতি প্ৰাথমিক বিদ্যালয়সমূহত চলি আছে এক উৎসৱমুখৰ পৰিৱেশ। গুণোৎসৱক লৈ ব্যস্ত এতিয়া প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকল। কিন্তু আজি আমি আপোনালোকক দেখুৱাম এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজব কাণ্ড, যিজনে গুণোৎসৱৰ দিনটো নিজৰ বিদ্যালয়ত উপস্থিত থকাৰ পৰিৱৰ্তে গুণোৎসৱৰ উপলক্ষে সহায় কৰিবলৈ গৈছে অন্য এখন বিদ্যালয়। প্ৰথমে লক্ষ্য কৰক এই শিক্ষকজনলৈ। নাম মনসিং ক্ৰ'। তেওঁ আমৰি মহাবিদ্যালয় শিক্ষা খণ্ডৰ অধীনৰ তাৰচিন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আনবোৰ বিদ্যালয়ৰ লগতে তেওঁৰ বিদ্যালয়তো অনুষ্ঠিত হৈছে গুণোৎসৱ। কিন্তু তেওঁ নিজৰ বিদ্যালয়ত উপস্থিত নাথাকি অন্য এখন বিদ্যালয় গুণোৎসৱ কাৰ্যসূচীত ব্যস্ত। কাৰণ সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী এজন প্ৰধান শিক্ষক মনসিং ক্ৰ' ধৰ্মপত্নী। নিজৰ বিদ্যালয় গুণোৎসৱ যি হয় হ'ব, তেওঁৰ পত্নীৰ বিদ্যালয়খন গুণগত তথা উচ্চ মানদণ্ড বুলি মূল্যায়ক তথা পৰীক্ষকসকলৰ দ্বাৰা স্বীকৃতি পাব লাগিব।
কেনে ভাৱ এজন প্ৰধান শিক্ষকৰ ইফালে মনসিংকৰ প্ৰধান শিক্ষকতা কৰা প্ৰাথমিক বিদ্যালয়খন আন্তঃগাঁথনি তথা শৈক্ষিক পৰিৱেশ একেবাৰে নিম্নমানৰ তেওঁ আকৌ গৈছে পত্নীৰ বিদ্যালয়ত সহায় কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে বাৰান্দাত বহি পাঠ গ্ৰহণ কৰিব লগা হয় আপোনালোকে হয়তো জানি আচৰিত হ'ব এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাজানে অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে কাৰ্বি পৰিষদৰ CEMৰ নাম শ্ৰীমান মনসিংপুৰ তেখেতে আজি অহা নাই নহাৰ কাৰণটো কি কৰে নহা কাৰণটো বিশেষ মোক একো নহয় অফিচত কিবা ছুটি লৈছে নেকি নাই এটা কথা গম পাইছোঁ বাইদেউ আমাৰ ৰাজনী বাইদেউ পৰা তেখেতৰ স্কুলত মানে আজি হেৰি আহিব এক্সটাৰ্নেল ইভেণ্টৰ তেওঁ তাত আছে নিজৰ স্কুলত অহা নাই গুড নেম শ্ৰী মনসিংপুৰ আপুনি কোনখন স্কুলত পঢ়ে মই কাৰ্চিয়ানৰ প্ৰাথমিক বিদ্যালয় এতিয়া বৰ্তমান কোনখন স্কুলত আপুনি উপস্থিত আছে মই হাঁচিগাঁও প্ৰাথমিক বিদ্যালয় আপোনাৰ স্কুল গুণোৎসৱ নাই নেকি আছে কিন্তু মই তাৰ পৰা প্ৰেজেণ্ট কৰি আহিলোঁ আজিতো আপুনি তাত যোৱাই নাই ৰাতিপুৱা গৈছোঁ গৈছিলে হয় এতিয়া আহিছে কিয় মানে এইফালে অলপ সহায় কৰিবলৈ তাৰমানে ইয়াত মানে চেংগুৰ লিখাৰ কাৰণে বাইদেউ অলপ সহায় কৰিব বাইদেউ আপোনাৰ কি হয় মোৰ মাইকী মানুহ ভাল তাৰমানে গুণোৎসৱটো চলি আছে এতিয়া চলি আছে চলি থকা অৱস্থাতে আপোনাৰ স্কুলত এতিয়া কোন কেইজন আছে তাৰে আৰু এছিষ্টেণ্টজন আছে আপোনাৰ স্কুলত ষ্টুডেণ্ট কিমান আছে 96 আছে 96 চনত এতিয়া এজনে কলেজ চলাই আছে বৰ্তমান আজিৰ কাৰণে চলি আছে আপুনি আজি কিবা স্কুলৰ পৰা লিভ লৈছে নেকি লিভ লোৱা নাই তাৰমানে ৰাতিপুৱা গৈ পেলাই মই এছিষ্টেণ্টক কৈ আহিছোঁ বোলে মই তাতে সহায় কৰিম তাত MLA ছাৰ আহিব যেতিয়া অলপ সহায় কৰিম তাৰমানে যি গুণোৎসৱতো আপোনাৰ স্কুলত উপস্থিত নাথাকি আপুনি আপোনাৰ মিছেছৰ স্কুলত আছে আচলতে মোৰ 3 তাৰিখে পৰিছে নহয় 3 তাৰিখে পৰিছে মানে গুণোৎসৱটো চলি আছে এতিয়া 21 তাৰিখত চলি আছে নহয় জানো আজি উপস্থিত আপুনি নাই মানে আপোনাৰ নিজৰ স্কুলত নাই উপস্থিত ৰাতিপুৱা গৈ আহিলোঁ কিন্তু এতিয়া বৰ্তমান অনুপস্থিত তাত কিমান টাইমত গৈছিলে কি ক'লে কিমান টাইমত গৈছিলে ৰাতিপুৱা 7টা বজাত গৈছিলোঁ 7টা 7:30 গৈছিলোঁ গুণোৎসৱ কেতিয়াৰ পৰা আৰম্ভ হৈছে মানে 8টাৰ পৰা হয় মানে ল'ৰা-ছোৱালীবিলাকক হেৰি কৰিব তাৰপিছত 7টা 7:30 ল'ৰা-ছোৱালী আহিছিলে নেকি আহিছে ঠিক আছে কওকচোন নমস্কাৰ ছাৰ মোৰ নাম শ্ৰীমতী ৰিণু কাপ্তি কোন ক্লাছত পঢ়া কোন ক্লাছ মই পঞ্চম শ্ৰেণীত পঢ়োঁ। 5ম শ্ৰেণীত পঢ়া আচ্ছা শিক্ষামন্ত্ৰীৰ নামটো কি গম পোৱা নেকি নমস্কাৰ ছাৰ নাজানা আচলতে কাৰ্বি আংলঙৰ CMৰ নামটো জানা নেকি আচ্ছা ক খ মাতিব জানিবা ক খ পঢ়িব জানা পঢ়াচোন ক খ উগ মহাঙ প্ৰথমিছ নিত্যাছ বৰ্গজ জিহানিয় অচিনাতম অচিনাতম হ'ব ঠিক আছে 5 4 গুণ কিমান 20 5 5 গুণ 25 7 5 গুণ বঠাত লাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Nordic style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up!
Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Conch juice. Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া পাহাৰীয়া জিলা কাৰ্বি আংলঙত কেতিয়াবা কি কাণ্ড যে নঘটে অভাৱী মানুহে এখন চোলা কিনি পিন্ধিবলৈ নাপায় হাহাকাৰ আনহাতে যাৰ ধনে প্ৰতিপত্তিয়ে নদন বদন তেওঁলোকে আকৌ পিন্ধিবকৈ নোখোজে কাৰ্বি আংলঙৰ এগৰাকী কাৰ্যবাহী অভিযন্তাৰ চোলা খুলি থৈ কৰিলে কাৰ্যালয় কাম কাজ এই দৃশ্য প্ৰত্যক্ষ কৰিলে জৰুৰী কামৰ বাহিৰৰ পৰা অহা বহুকেইজন ৰাইজৰ আগত আপুনি নিশ্চয় জানিব খুজিছে এই মহাশয় গৰাকীনো কোন আৰু ক'ত ঘটিছে এই ঘটনা চাহক আমাৰ এই বিশেষ প্ৰতিবেদন হয় এয়ে সেইগৰাকী কাৰ্যবাহী অভিযন্তা গৰম সহ্য কৰিব নোৱাৰি পিন্ধি থকা চোলাটো খুলি থৈ নিশ্চিন্ত মনে কৰিছে কাৰ্যালয় কাম কাজ আপোনালোকক জনাওঁ এইগৰাকী হৈছে কাৰ্যবাহী অভিযন্তা গড়কাপ্তানি বিভাগৰ বকলীয়া সংমণ্ডলৰ অভিযন্তাগৰাকীৰ নাম হৈছে খগেন পেকু কাৰ্যালয়ৰ যিটো কোঠালীত তেওঁ কাম কাজ কৰি আছিল তেওঁলোকৰো গৰম লাগিছিল তথাপি পিন্ধি থকা চোলা খোলা নাছিল কিন্তু অভিযন্তাগৰাকীহে পাহৰি গ'ল সেই সময়ত তেওঁ যে দিন দুপৰত এখন চৰকাৰী কাৰ্যালয়তে আছে কাৰ্যালয় এখনৰ এগৰাকী চৰকাৰী বিষয়াৰ প্ৰটোকলকো তেওঁ পাহৰি গ'ল অৱশ্যে এয়া যোৱা অক্টোবৰ মাহৰ 22 তাৰিখৰ ঘটনা
অভিযন্তাগৰাকী এই কৰ্মকাণ্ডৰ দৃশ্য প্ৰত্যক্ষ কৰি বিভাগটোৰ সহকৰ্মী তথা বাহিৰৰ পৰা জৰুৰী কামৰ বাবে আহি কাৰ্যালয় এই অভিযন্তাৰ ৰূপ দেখি মাথোন তৌবা কৈ চাই থাকিল। এখন আজব প্ৰাথমিক বিদ্যালয়। নিতৌ ছাত্ৰ-ছাত্ৰী পাঠদান বিদ্যালয়ৰ ভিতৰত কৰাৰ পৰিৱৰ্তে শিক্ষকসকলে পাঠদান কৰে বাৰাণ্ডাতহে। শিক্ষকসকলে এইদৰে বাৰাণ্ডাত পাঠদান কৰিবলৈ বাধ্য, কিন্তু কিয় জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। এয়া বিদ্যালয়খনৰ পাঠদান কৰা সময়, পাঠদান চলিছে বাৰাণ্ডাত। এই আজব বিদ্যালয়খনৰ নাম দিলাউজান প্ৰাথমিক বিদ্যালয়। বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিপি এলেকাত অৱস্থিত এই দিলাউজান LP স্কুল। অসমৰ আন জিলাৰ লগতে পূব কাৰ্বি আংলঙতো সিদিনাখনেই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ন এইখন স্কুলতো হৈছিল, কিন্তু পৰিৱৰ্তনহে একো নহ'ল। প্ৰধান স্কুলঘৰৰ টিনপাতসমূহ ধুমুহাই উৰুৱাই নিয়াৰ পিছত এতিয়াও পুনৰ লগোৱাৰ ব্যৱস্থা কৰা নাই। ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ছাত্ৰ-ছাত্ৰীক এইদৰে বাৰাণ্ডাতে বহুৱাই পাঠদান কৰিবলৈ সেয়েহে বাধ্য হৈছে শিক্ষকসকল। উল্লেখ্য যে ইয়াৰ আগতে BPO, SDPO আৰু ক্ষেত্ৰ বিষয়াৰ লগতে বৰজান মণ্ডলে আহি বিদ্যালয়খনৰ দুৰ্দশাৰ চাক্ষুষ দৰ্শনৰ বাবে। ইয়াৰ উপৰিও কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং, বিধায়ক ডক্টৰ নুমল মুমিন তথা স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ স্পীকাৰ লংকি ডুমুঙেও আহি দৰ্শন কৰি গ'ল। কিন্তু স্কুলখনৰ বাবে কোনো পৰিৱৰ্তনৰ ব্যৱস্থা নকৰিলে। স্কুলখনৰ এই দুখজনক অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহি মাত্ৰ 16 জন হোৱা বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। Nili aprengsi nili ladak delayan LP mas teacher lo hekheria sitami dak in charge lo tasino nang litum kat news pen ladak kiduk kisung alam tenang kahumri thekot nili aprengsi nang litum kas news channel paneli joropar lo tasini litum adak delayan LP sekolah kisung ke pinidet le kisung polam kali nili tum ningkan koan lo ni apreng pendala school awal la vipin la pen aklong mate la plora vipin do thai vipin ni tum arniar viarum si la pen ke ako chainong ngai ki ko ani chainong gali pen ke abat si la dak ke chainong ngai hi ing sita ke ong la dak ni tum barun ikin la po ana ki du kisung se tami la soang bong si somar panili tum lo than bom lo kaya son si ke padu bom lo angge la song bong long 2016-17 nang bong same ladak nili tum school adong het rang sinai English school long foundation there ni tami local EM la pen ke CM la pen tu MLA ang sitami ni tum school lo anang lo chok pen kado ka ve ke no ang same langkang pen ame khek long lo ke bon sitami pini ang sitami nili tum delayan LP school phan nang kelang nili tum মংগল এংখি ৰিপৰ্ট কাট নিউজ। পূৰ্বপুৰুষসকলক পাহৰি যোৱা উচিত নহয়। বিশ্বৰ সকলো জাতিৰে নিজৰ পূৰ্বপুৰুষসকলক নিজৰ সামাজিক প্ৰথা তথা পৰম্পৰাগত ৰীতি-নীতি অনুযায়ী সোঁৱৰণ কৰে। এইদৰে ধনশিৰি গীৰ্জালাইন আদিবাসী সম্প্ৰদায়ৰ লোকসকলেও গাঁৱৰ সমাধিস্থলত আটায়ে মিলি ৰূপায়ণ কৰে জীৱাত্মক দিৱস। ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত গীৰ্জা লাইনৰ গাঁওবাসীয়ে আজি এই বিশেষ দিনটো উপলক্ষে পুৱা গাঁৱৰ সমাধিস্থলত চাফাই কাৰ্য সমাধান কৰে। কাৰণ আজি এই বিশেষ দিনটোত গাঁওবাসীয়ে পূৰ্বপুৰুষসকলক সুঁৱৰি পালন কৰে জীৱাত্মক দিৱস। সন্ধিয়া আটাই নিজৰ পূৰ্বপুৰুষৰ নামত মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে। উল্লেখ্য গীৰ্জা লাইনৰ কেথলিক ছ'চাইটিৰ সদস্যসকলৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে। ধনশিৰিৰ পৰা টিংকু ডিফুচা, কাট নিউজ। তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে প্ৰায় ৪৫জনীয়া হাতীৰ জাক। এই বৃহৎ হাতীৰ জাকটোৱে কেইবাবিঘা পথাৰ পকা ধান খোৱাৰ উপৰিও মূল্যায়ন গছ-গছনি ভাঙি চুৰমাৰ কৰিছে। তিতাবৰ ধলিকচাৰী লাইনত বৰ্তমান সন্ত্ৰাস সৃষ্টি কৰিছে বৃহৎ হাতীৰ জাকটোৱে।
কিন্তু নিদ্ৰাদেৱী কোলাত অসম চৰকাৰ বিভাগ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বিশাল হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমানলৈকে উপস্থিত হোৱা নাই বন বিভাগৰ লোক বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে হ'ল আজি এসপ্তাহমান হ'ল আপোনাৰ ইয়াত সেই কৃষিভূমি বহুতো অনিষ্ট হৈছে বহুত অনিষ্ট হৈছে আকৌ টোপনি ক্ষতি হৈছে কোনো ফৰেষ্টৰক ফোন কৰিছোঁ ফৰেষ্টৰে নাহে পটককৈ 3 দিন পিছত এদিন আহিব আধা ঘণ্টামান থাকিব আকৌ গুচি যাব কিমান বহুত অসুবিধা হৈছে কেইটা হাতী আছে এতিয়াতো হিচাপ কৰিব নোৱাৰোঁ কাইলৈ আমি যেনে তেনে হিচাপ কৰিছিলোঁ পোৱালি ছোৱালী লগাই 42টা হাতী আছে আৰু ফৰেষ্টৰ লোক আহিছে নে নাই আহিছে কিন্তু পকা ৰাস্তাৰ পৰা ঘূৰি গৈছে ভিতৰতো অহা নাই চোৱা নাই ন খেতি পুৰা অনিষ্ট কৰিছে পুৰা 10 বিঘা 25 বিঘামান পুৰা অৱস্থা খোৱা বোৱা নাই আমাৰ এই বাগান চাগানে ঘূৰা ফুৰা হৈছে গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ